বন্ধুসকল মই বৰ্তমান যোনটো কোম্পানীত সিকিউৰিটি গাৰ্ডৰ ডিউটি কৰি আছো আমাৰ এই কোম্পানীত থকা সকলো সিকিউৰিটি গাৰ্ডক এনে ধৰণৰ একোটা বন্দুক দিয়া হয় কাৰণ যেহেতু আমাৰ এই কোম্পানীত দিন হওক বা ৰাতি হওক এনি টাইম বাঘ ভালুক শিয়াল বহুতো নানা ধৰণৰ জীৱ-জন্তু ওলায় কাৰণ আমাৰ এই কোম্পানীটো ফৰেষ্ট এৰিয়াত আছে সেইবাবে আমাৰ সুৰক্ষাৰ বাবে এনে ধৰণৰ একোটা বন্দুক দিয়া হৈছে আৰু এই বন্দুকটো আমি এনি টাইম ফায়াৰিং কৰি থাকিব লাগে আৰু লগতে আমাৰ কোম্পানীত গাৰ্ডেন আছে ফলমূলৰ গাৰ্ডেন আৰু তাত বান্দৰবিলাক আহে ফলমূল খাবলৈ সেইবাবেও আমি এই বন্দুকটো চলাব লাগে চাওক কিমান ডাঙৰ বন্দুক ইয়াক আমি চলাবলৈ বহুত কষ্ট হয় আপোনালোকক মই এতিয়া এই বন্দুকটো কেনে ধৰণে চলাই দেখুৱাম আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এই বন্দুকটোত গুলিও ভৰোৱা যায় কিন্তু মই এতিয়া ৰুমৰ ভিতৰত আছো সেইবাবে গুলি নোহোৱাকৈ চলাই দেখাম ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম